हेलो फ्रेंड्स रातुल ब्लॉग आपलोक स्वागतम जानाइছোঁ। আজি মোৰ মেডিকেল চাৰি নম্বৰটো দিন আৰু যেহেতু আজি মোৰ কিবানো মেডিকেল আছোঁ, আজি যেহেতু অন্তিমটো দিন হ'ব আৰু সেইকাৰণে মই ঘৰ যোৱাৰ আগত আপোনালোকক মই ভিডিঅ'টো নেদেখুৱাকৈ কেনেকৈ থাকিম ন, সেইটো কাৰণে মই অকণ ওলাই মেলি আহিলোঁ আৰু মোৰ বহুত ভোক লাগিলে। এখন ৰেষ্টুৰেণ্টত গ'লোঁ আৰু ৰ'বই নোৱাৰিলোঁ, মই খাই দিলোঁ দেই, বহুত ভোক লাগিছে। খোৱা বোৱা মোৰ অকণ প্ৰব্লেম হৈছে, যিহেতু এয়া খাই বৈ মই ওলাই আহিলোঁ মেডিকেলৰ বাহিৰৰ পৰিৱেশ। এইটো আপোনালোকে চাওক, এইটো প্লাষ্টিক চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ হয় আৰু ইয়াৰ পৰা এইটো মেইন মেডিকেলৰ ওচৰৰ হয় আৰু ইয়াৰ পৰা গৈ শেষত একেবাৰে প্লাষ্টিক চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ হয়। এইটো মেডিকেলৰ মই ফ্ৰণ্টৰ বাহিৰৰ ছাইডটো দেখাইছোঁ, আউটছাইড। আৰু এইটো ইমান ধুনীয়া এটা পৰিৱেশ আৰু ইমান ধুনীয়া চাফ চিকুণ কৰি ৰাখিছে। আৰু এইটো প্লাষ্টিক চাৰ্জাৰী ডিপাৰ্টমেণ্টত তাৰ অকণমান দেখালোঁ মই, ভিতৰত বনোৱা কোনো ৰুল নাই, এই আপোনালোকে দেখিব পাইছে। আৰু এইটো প্লাষ্টিক আৰু এইটো ডিব্ৰুগড় কেঞ্চাৰ হস্পিটেল আৰু ইয়াত এটা ধুনীয়া এটা নামঘৰ আছে আৰু ইয়াতে মই সেৱা কৰি আজিলৈ বা